নমস্কাৰ বন্ধুসকল, আপোনালোকক এমচি জ্ঞান সলিউশন চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই ই-ফিলিঙৰ যি আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংক কৰিব লাগে তাৰ নতুন নিয়মটো আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাই যাব। আপোনালোকে মাত্ৰ 2 মিনিটৰ ভিতৰতে আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰি ল'ব পাৰিব। আপুনি আপোনাৰ মোবাইলটো মই লিংকটো দি থৈ দিম। আপুনি আপোনাৰ মোবাইলটো মই দেখুৱাৰ দৰে কৰি ল'ব পাৰিব। গতিকে আপুনি মোবাইলত ডেস্কটপ সাইড কৰি ল'ব। তাৰপিছত আপুনি ইয়াতে যাব ই-ফিলিঙত। অকণমান স্ক্ৰল ডাউন কৰাৰ পিছতেই আপুনি লিংক আধাৰত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এটা নতুন পেজ খোল খাব। এনেদৰে এটা পেজ খোল খাব। মোৰ নেটটো অকণমান শ্ল' বাবে পেজটো খোল খোৱাত আপোনাৰ অকণমান দেৰি হৈছে। তাৰপিছত আপুনি ইয়াতে আপোনাৰ পান নাম্বাৰটো বহাই দিব। ইয়াতে আধাৰ নাম্বাৰটো বহাই দিব। ইয়াতে নেম ইজ পাৰ আধাৰ, আপোনাৰ আধাৰ কাৰ্ডত যেনেদৰে নামটো আছে তেনেদৰে বহাই দিব। তাৰপিছত ইয়াতে বহাই দিব আপোনাৰ মোবাইল নাম্বাৰ। তাৰপিছত আপুনি ইয়াতে চাই ল'ব, আপোনাৰ আধাৰ কাৰ্ডখন চাই ল'ব। আপোনাৰ আধাৰ কাৰ্ডত যদি অকল ডেট অফ বাৰ্থৰ বয়সৰ বছৰটোহে দিয়া আছে, আপোনাৰ জন্মৰ বছৰটোহে দিয়া আছে, তেনেহ'লে এইটো ক্লিক কৰিব। আৰু যদি তাত সম্পূৰ্ণ আপোনাৰ তাৰিখ, মাহ আৰু বছৰ তিনিটা দিয়া আছে, তেনেহ'লে সেইটো ক্লিক কৰিব নালাগে। তলত আই এগ্ৰি টু ভেলিড মাই আধাৰ ডিটেইলছত ক্লিক কৰিব। তাৰপিছত আপুনি লিংক আধাৰত ক্লিক কৰিব। তাৰপিছত এটা আপোনাৰ মোবাইলত OTP আহিব আৰু সেই OTP অহাৰ পিছত আপুনি ভেলিড OTP কৰি দিব। আৰু এনেদৰে আপুনি আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংকটো কৰি ল'ব পাৰিব। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপুনি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব।